স্কিনত টেনিং, পিগমেণ্টেশ্যন, ডাৰ্ক স্পট, ৰিংকলছ, ব্লেক হেড যদি যিকোনো প্ৰব্লেম ফেচ কৰি আছে ডেফিনেটলি এইটো ফেচিয়েল ঘৰত ট্ৰাই কৰিব। তাৰ কাৰণে আমাক লাগে 2 চামুচ বিট জুচ আৰু 2 চামুচ গোলাপ জল মিক্স কৰি মুখত এপ্লাই কৰি এটা মাছাজ কৰিব লাগে। মাছাজ কৰিলে আমাৰ স্কিনত যিমানখিনি লেতেৰা আছে সেই লেতেৰাখিনি ৰিমুভ কৰি দিয়াত হেল্প কৰে আৰু একচুৱেলি আমাৰ স্কিনৰ গ্ল'টো এই লেতেৰাখিনিৰ কাৰণে নাইকিয়া হৈ যায়। সেইকাৰণে ৰিমুভ কৰিলে আমাৰ স্কিনৰ গ্ল'টো লগালগ আহি যায়। ছেকেণ্ড ষ্টেপটো ফ'ল' কৰিম স্ক্ৰাব। ইয়াৰ কাৰণে বিটৰুট জুচ আৰু কফি পাউডাৰ লৈছোঁ আৰু মিক্স কৰি মুখত ভালকৈ এটা মাছাজ কৰিছোঁ। এই স্ক্ৰাবটো কৰিলে আমাৰ স্কিনত যিমান লেতেৰা সোমাই আছিলে সেইখিনিতো ৰিমুভ কৰিবই আৰু স্কিনৰ গলা দাগবোৰ নাইকিয়া কৰি দিব। এণ্ড থাৰ্ড ষ্টেপটো ফ'ল' কৰিব লাগিব। আটা, বেচন আৰু বিটৰুট জুচ মিক্স কৰি এটা মাস্ক তৈয়াৰ কৰিছোঁ। এইটো মুখত এপ্লাই কৰি মিনিমাম 15 মিনিটমান থ'ব লাগিব। স্কিনখন যেতিয়া টানি ধৰিব তেতিয়া আমি মুখখন ধুই দিব লাগিব। মুখখন ধুওঁতে অকণমান মাছাজ কৰি দিলে আৰু ভাল ৰিজাল্ট পোৱা যায়। এই ৰিজাল্টটো আমি একেদিনাখনিয়ে পাম আৰু যদি এই মই কোৱাৰ দৰে ষ্টেপকেইটা যদি ফ'ল' কৰে ডেফিনেটলি ৰিজাল্ট পাব আৰু জীৱনত আপোনালোক পাৰ্লাৰ নাযায়, মই গেৰাণ্টি দি কৈছোঁ। প্লিজ কমেণ্ট কৰি জনাব।